নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই দশমমান শ্ৰেণীৰ আজি চেপ্টাৰ 1 মানে বাস্তৱ সংখ্যাৰ কেইটামান MCQ লৈ আহিছোঁ অতি দৰকাৰী পৰীক্ষাৰ আগমুহূৰ্তটো যদি তোমালোকে চাই যোৱা খুব লাভৱান হ'বা আৰু মেট্ৰিক পৰীক্ষা হাফ ইয়াৰলি তাৰ পাছতে ইউনিট টেষ্ট সকলোতে এইকেইটা প্ৰয়োজনীয় তো মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম প্ৰশ্নটো আছে এটা পৰিমেয় সংখ্যা মানে তো আমি জানোৱেই p/q তো য'ত q নট ইকুৱেল টু 0 তো এনেধৰণৰ পৰিমেয় সংখ্যাক পৰিসমাপ্ত বিস্তৃতিৰ দশমিক সংখ্যা হিচাপে প্ৰকাশ কৰিবলৈ ইয়াৰ হৰটোত থাকিবলগীয়া উৎপাদক কেইটা হৈছে ডেছ ঠিক আছে তো এইটো কি মই এবাৰ বুজাই দিছোঁ দশমিক সংখ্যা যদি থাকে তো সেই সূত্ৰটো হ'ল আমাৰ হৰটো কি হয় হৰটো সদায় 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m এনেকুৱা ধৰণৰ এটা সূত্ৰ থাকে ঠিক আছে তো এই 2 আৰু 5 এই দুটা বস্তু আমাক দৰকাৰ হয় ওপৰত যিয়ে নাথাকক তো হৰটো আমাৰ এনেকুৱা ধৰণৰ সূত্ৰত থাকে এই প্ৰশ্নটোৱে 1 নম্বৰ তোমালোকক সুধিছে তো ইয়াৰ উত্তৰটো হ'ব কি C2 2 আৰু 5 এবাৰ আহোঁ 2 নম্বৰ প্ৰশ্নটোলে তলৰ কোনটো পৰিমেয় সংখ্যা এ দিছে √9 4 প্লাছ √2 2 প্লাছ √5 √3 হয়নে এতিয়া আমি দেখা দেখি গোটেইকেইটাতে √2 √3 √5 এইকেইটা আমি দেখা দেখিকে গম পাইছোঁ এইকেইটা অপৰিমেয় সংখ্যা কিন্তু √9টো পৰিমেয় সংখ্যা হ'ব পাৰে এইটোক বনাব পাৰিম তো কেনেকৈ বনাওঁ মই এবাৰ কৰি দেখাইছোঁ ঠিক আছে 9 আছে নহয়নে তো √9টোক আমি কেনেকৈ ভাঙিব পাৰোঁ 3 স্কুৱাৰ ভাঙিব পাৰোঁ হয়নে তাৰপিছত এই স্কুৱাৰটো আৰু এই ৰুটটো উঠি যায় উঠি অকল এটা সংখ্যা থাকে মানে তিনি তলত সদায় এটা থাকে মানে p/q আৰ্হিত হৈ গ'ল গতিকে ই এটা পৰিমেয় সংখ্যা বুজি পালানে মানে এইটো শুদ্ধ এইবাৰ 3 নম্বৰটো কোনো মৌলিক সংখ্যা xৰ বাবে √x এটা ডেছ আমি সকলোৱে জানো মৌলিক সংখ্যা কি মৌলিক সংখ্যা 1 এটা হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 5 হ'ব পাৰে হয়নে 7 হ'ব পাৰে তাৰপিছতে 8 9 8টো যায় বেলেগে যায় 9টো যায় হয়নে গতিকে এই এনেধৰণৰ সংখ্যা মৌলিক মানে কি ই অকলে তাক নিজৰ লগতে সি হৰণ যায় মানে পূৰণ যায় আৰু বেলেগৰ লগত সি কেতিয়াও পূৰণ বা হৰণ নাযায় গতিকে ইয়াক আমি মৌলিক সংখ্যা বুলি কওঁ ঠিক আছে গতিকে আমাৰ ইয়াত প্ৰশ্নটো দিছে কোনো মৌলিক সংখ্যা x মানে 2টো x বুলি ভাবিছে তো √2 এটা মৌলিক সংখ্যা অপৰিমেয় সংখ্যা হয়নে ইয়েছ ই এটা অপৰিমেয় সংখ্যা আৰু √3 এটা কৈছে ইটো যেটো মৌলিক সংখ্যাৰ ভিতৰত হয়নে গতিকে ই অপৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা √7 এটা অপৰিমেয় সংখ্যা গতিকে আমাৰ এই প্ৰশ্নটোত কি আছিলে 3 নম্বৰটো অপৰিমেয় সংখ্যাটো শুদ্ধ 4 নম্বৰত আছে এটা সংখ্যা অপৰিমেয় হ'ব যদিহে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব ডিটো শুদ্ধ নিৰৱধি আৰু অপুনৰাৱৰ্তিত হ'ব লাগিব এইটো মানে আমি যেতিয়া পৰিমেয় সংখ্যা পাম পৰিমেয় সংখ্যাটো কি হ'ব নিৰৱধি আৰু অপুনাপনিক এইটো চোৱা এনেকৈ গৈ থাকিব কেতিয়াও ৰিপিট হোৱা নাই মানে সেইকাৰণে অপুনাপনিক 2 3 6 0 6 ৰিপিট হোৱা নাই পুনৰাবৃত্তি বুলি ক'লে 2.21 আকৌ 21 আকৌ 21 21 এনেকৈ পুনৰাবৃত্তি হৈ থকাটোক কয় আৰু অপুনৰাবৃত্তি মানে সিহঁতে পুনৰাবৃত্তি হোৱা নাই গতিকে এই অপৰিমেয় সংখ্যাটো সদায় নিৰৱধি গৈ থাকিব আৰু ই কেতিয়াও পুনৰাবৃত্তি নহয় এই √5ৰ মানটো তোমালোকে কেলকুলেটৰত মাৰি দিলে এনেকৈ পাবা বুজি পালানে গতিকে আমাৰ ইয়াৰ ডিটো শুদ্ধ এইবাৰ আমি
5 নম্বৰ প্ৰশ্নটোলৈ যাম 5 নম্বৰ প্ৰশ্নটোত আছে কিমান সংখ্যক দশমিক বিস্তৃতিৰ পাছত 19/2^2 ইনটু 5 হ'ব হয়নে পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব মানে পৰিসমাপ্ত ৰৈ যাব তো এইটো কাৰণে কি কৰিবলৈ 2 ওপৰত যে 2 আছে তো 5 ৰ ওপৰতো 2 এ থাকিব বুজিছানে এইটো আমাৰ সূত্ৰতে পৰে গতিকে আমি ইয়াৰ হ'ব দশমিক বিস্তৃতি পৰিসমাপ্তি হ'ব 2টা হ'বনে এইবাৰৰ প্ৰশ্নটো 6 নম্বৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হৈছে ডেছ আমি এইটো সবেই জানো গসাগু নিৰ্ণয় কৌশল 1 নম্বৰটো শুদ্ধ কিন্তু চোৱা প্ৰশ্নটো অকণ ক্ৰিটিকেল দিছে 1 নম্বৰটো ঘপককৈ লিখি দি দিব নোৱাৰা এনসাৰটো এনেকৈ দিছে যে অপশ্যন এ 1 2 আৰু 3 টো শুদ্ধ হয়নে অপশ্যন বি 1 আৰু 2 টো শুদ্ধ হয়নে অপশ্যন সি 1 2 আৰু 4 টো শুদ্ধ হয়নে অপশ্যন ডি ওপৰৰ আটাইকেইটা নহয় গতিকে আমি গোটেইকেইটা ভালদৰে পঢ়িব লাগিব তো 2 নম্বৰটো দিছে কি শূন্যৰ বাহিৰে সকলো অখণ্ড সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য ইয়েছ হয় আমি ইউক্লিডৰ বিভাজন অকল শূন্যটোতহে আমি বিভাজন কৰিব নোৱাৰোঁ বাকি যিমান আমাৰ সংখ্যা থাকে অখণ্ড সংখ্যা থাকে সবতে এইটো প্ৰযোজ্য হয় তো 2 নম্বৰটো শুদ্ধ 1 নম্বৰটো শুদ্ধ পাটিগণিতৰ মৌলিক উপপাদ্য এইটো নহয় পাটিগণিতৰ ইউক্লিডৰ বিভাজনটো এইটো মৌলিক উপপাদ্য নহয় 4 নম্বৰটো কি কলনবিধিৰ প্ৰাচীনতম উদাহৰণ যাৰ সহায়ত কম্পিউটাৰ প্ৰগ্ৰেমিং সম্পন্ন কৰা হৈছিল ইয়েছ কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিবৰ কাৰণে ইউক্লিডটো লগা হৈছিল গতিকে আমাৰ 1 2 আৰু 4 টো শুদ্ধ তো অপশ্যন কেইটা চোৱা এ বি চি নম্বৰটো শুদ্ধ হ'ব বুজি পালোনে এইবাৰৰ প্ৰশ্ন 7 নম্বৰ যদি p = x³ y³ আৰু q = xy² z হয় কি হৈছে x y আৰু z টো মৌলিক সংখ্যা হয় তেন্তে গসাগু নিৰ্ণয় কৰিব লাগে একেবাৰে পানী p কেইটা দিছে x³ আৰু y³ x 3টা আছে y 3টা আছে q কি x এটা আছে আৰু y দুটা আছে z আছে মানে এই দুটাৰ পৰা কমন টানিব লাগে গসাগু কমন টানিব লাগে তো কমন কেনেকৈ টানিম x 3টা x এটা তো 3টা আৰু এটাৰ মাত্ৰ এটা x আনিব পাৰিম মানে যেটো এটা আছে y দুটা আছে y 3টা আছে মানে ইয়াতো দুটা আছে ইয়াতো দুটা আছে গতিকে মই y দুটা ল'ব পাৰিম ইয়াত z আছে ইয়াত z নাই গতিকে ইয়াৰ গসাগু হ'ব xy² ডি টো শুদ্ধ এইবাৰৰ প্ৰশ্ন যিকোনো দুটা যোগাত্মক অখণ্ড p আৰু q ৰ পূৰণফল ডেছৰ পূৰণফলৰ সমান এইটো গসাগু হ'ব লসাগু হ'ব গসাগুৰ পূৰণফলৰ সমান হ'ব p * q পূৰণ কৰিলে pq হ'ব লসাগু পূৰণ কৰিলে p * q হ'ব গতিকে আমি a আৰু c এই দুইটা লিখিব পাৰোঁ ঠিক আছে ডি টো শুদ্ধ এবাৰ 9 নম্বৰত আছে 2580 মানে 2580 মৌলিক উৎপাদক কেইটা কি কি আমি উৎপাদক ওলাবতো সবেই জানো কেনেকৈ ওলাই এবাৰ দেখাই দিম নেকি ঠিক আছে দেখাই দিছোঁ বাৰু দেই 580 হয়নে আমি ছুটি নিয়মৰ হৰণ কৰা সবেই জানো আৰু ছুটি নিয়মৰ হৰণ কৰা জানিলে এইবোৰ বাওঁহাতকা খেল গতিকে 0 আছে কিহেৰে যাব 2 এৰে যাব 2 এগুণ 2 5 আছে 2 দুগুণ 4 18 2 9 18 শূন্যটো নামি আহিল আকৌ শূন্য আছে 2 এৰে যাব 2 এৰ একত নাযায় 12 ধৰিলো 2 6 গুণ 12 9 কিমান 4 দুগুণ 8 1 আছিল 10 হ'ল 2 5 গুণ 10 হয়নে লাষ্টত 5 আছে 5 থাকিলে আকৌ 5 এৰে যাব 5 এগুণ 5 1 14 হ'ল 5 দুগুণ 10 4 থাকিল 45 হ'ল 5 9 গুণ 45 লাষ্টত 9 আছে 3 ৰে যাব 3 প্ৰথমত 4 3 গুণ 12 3 3 গুণ 9 হ'লনে তেতিয়া 43 নাযায় গতিকে আমি কি পালো কেইটা পালো 2 দুটা পালো 5 এটা পালো 3 দুটা পালো 43 এতিয়া এই বস্তুটো যেটো অপচনত আছে সেইটোৱে হ'ব শুদ্ধ অৰ্থাৎ সি নম্বৰ অপচনটো শুদ্ধ ঠিক আছে এবাৰ 10 নম্বৰটোলৈ যাওঁ দুটা যোগাত্মক অখণ্ড সংখ্যা p আৰু q ৰ লসাগু x³ y³ z³ য'ত p = x³ y³ z x y আৰু z যদি মৌলিক সংখ্যা তেন্তে q মানটো কিমান এই মই প্ৰশ্নটো মানে ফটাফট হ'ব কাৰণে সময় কম লাগিব কাৰণে মই পাতি লৈছোঁ লসাগু আছে x³ y³ z³ দিয়া আছে p দিয়া আছে x³ y³ z³ আৰু দিয়া আছে x y z যদি এটা মৌলিক সংখ্যা হয় তেনেহ'লে তাৰ গসাগু হ'ব কিমান x y z ঠিক আছে তো আমি এটা সূত্র জানোই আমাৰ লসাগু আৰু গসাগু দুটা পূৰণ কৰিলে আমি সংখ্যা দুটা পাম মানে p আৰু q পাম হয়নে তো q মানটো ওলাব লাগে q মানটো যদি মই ইয়াত ৰাখোঁ p মানটো ক'লে যায় তললৈ যাব গসাগু আৰু লসাগু ওপৰত থাকিলে তো গসাগু আৰু লসাগু মানবিলাক পাতি দিলোঁ x³ কাটাকাটি গ'ল u³ কাটাকাটি গ'ল z আছে এটা আৰু ইয়াত আছে দুটা তো এটা কাটিলে ইয়াত থাকিব z দুটা থাকিব z দুটাৰ লগত এইটো z তিনিটা মিলিব x y
জেড কিউব হ'ব তো আমি কিউৰ মানটো কি পাম এক্স ৱাই জেড কিউব তো অপশ্যনত যিটো আমাৰ এইটো আছে এইটোৱে শুদ্ধ আৰু অপশ্যন চাওঁতে আমি দেখা পালোঁ যে বি নম্বৰটোত আছে গতিকে বিটো শুদ্ধ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইতিমধ্যে মোবাইলৰ বেটাৰীটো শেষ হৈ আহিছে গতিকে মই 10টা তোমালোকক খুব ইম্পৰ্টেণ্ট MCQ দিলোঁ তোমালোকে পৰীক্ষাৰ আগে আগে যদি চাই আছা তোমালোকৰ পৰীক্ষাত ইয়াৰে এটা বা দুটা আহিবই তোমালোকে খুব ভালদৰে শিকি যাবা আৰু নম্বৰটো পাবাই পাবা হ'বনে নম্বৰটো যদি পোৱা মোলে এবাৰ মনত পেলাবা আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা পৰীক্ষা ভাল হওক শুভকামনা থাকিলে এই বেয়া নোপোৱা যদি আমাক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবাচোন ভৱিষ্যতে কেতিয়াবা কামত আহিব তোমাৰ তেনেহ'লে আজিলৈ আহোঁ বাই বাই